উফ, ফাইনালি মোৰ টিকেট হৈ গ'ল। মই যাব লাগিব ফ্লেটত। এটা নতুন খবৰ, মই মহাৰাষ্ট্ৰত যাব ওলাইছোঁ আৰু মোৰ বাকী কাম এটা নহয়। মোৰ বন্ধুটোৰহে কামত গৈ আছোঁ আৰু মই দিব যাব লাগে এই আই ডি প্ৰুফবিলাক সেই বন্ধুটোক দিব যাব লাগে আৰু সেই চলে দিয়ে আপোনাক মহাৰাষ্ট্ৰখন দেখাব খুজি আছোঁ আৰু যিমান পাৰোঁ মই দেখাব চেষ্টা কৰিম আৰু মই সম্পূৰ্ণৰূপে মই ভিডিঅ'টো বনাব নোৱাৰিম আৰু মই কাটি বনাই মই দেখাব চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু চাবলৈ নাপাহৰিব আৰু সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব। ধন্যবাদ। মই কালি ৰাতিয়ে আহি পাইছোঁ আৰু হৈ কিনে ডাইৰেক্ট উঠি কিনে আহিলোঁ আৰু মোক বোলে কামটো দেখাব আৰু মই বেছি দিন থাকিব নোৱাৰিম আৰু মোৰ বন্ধু আৰু ইয়াত অসমৰ মানুহ বহুত আছে ইয়াতে আৰু মোৰ বন্ধুৱে মাতিছে। আহিলোঁ আৰু টিকেটৰ যিমান টকা লাগে সিয়ে দিছে। সেইটো চাদা খা আৰু পইচা পাতি চব দিছে। মোক খালি যাবৰ কাৰণে যাই কিনে চাই কিনে আহিব দিছে কেনেকুৱা। আৰু বিল্ডিংটো হ'ল 22 তাল্লা বিল্ডিং। তাতে কাম কৰে ইমান ৰিক্সৰ আৰু এনেকুৱা ফ্লেট মানে দেখিলে নিজকে ভাল লাগে আৰু ওপৰত যাই আছোঁ আৰু ইয়াত যদি এটা ফ্লেট ল'ব পাওঁ এই মহাৰাষ্ট্ৰত, নহ'লে এই মহাৰাষ্ট্ৰৰ ফেমিলি বনি যাম। আৰু উঠোতে আৰু লিফ্ট আছে, লিফ্টবোৰ এতিয়াও তৈয়াৰ হোৱা নাই আৰু চেৰি দি উঠিব লাগিব আৰু ৰুম চাওক না কিমান আৰু ছেফটিৰ কাৰণে বহুত আছে আৰু লোকেশ্যনটো চাওক। লোকেশ্যন ইফালৰ পৰা মই ওপৰত উঠি কেনে দেখাম পূৰা মহাৰাষ্ট্ৰ আপোনালোকক আৰু মোৰ লগত আহি থাকক, চাই থাকক। আৰু এইবিলাকত উঠিব লাগিলে আমি পগলা হৈ যাম আৰু ৰং মাৰা গ'লে কেনেকুৱা ভাল দেখাৰে মজা লাগি যায় আৰু এটা সুন্দৰ কিবা আহি যায় আৰু অলপ নহ'লে ওপৰলৈ যাই থাকোঁ আৰু আপোনালোকক মহাৰাষ্ট্ৰখন দেখাব আছে। উঠি পালোঁ 11 নম্বৰ ফ্ল'ৰ। কোন সময়ত 11 নম্বৰ উঠি পালোঁ গমেই নাপালোঁ ৰে। ভৰি বিষাই গৈছে। লিফ্ট থাকিলে ভাল আছিলে। এইবিলাক কাম হোৱা নাই, আৰম্ভ হ'ব আৰু বহুত আছে না ইয়াৰ পৰা চিৰি আৰু বহুত বছৰ খাব কিজানি। আখৰি বনাম লোহাৰ চিৰি দি যাব লাগিব ওপৰত। মই গৈ আছোঁ আপোনাক দৃশ্যবিলাক মহাৰাষ্ট্ৰৰ ফেমিলি হৈ গৈছে। কিমান বছৰ থাকিলি দেখাতোৰে দিন দেখাই থাক। মহাৰাষ্ট্ৰ ওপৰৰ পৰা ভিউটো বৰ ভাল লাগে আৰু মোৰ কেমেৰাটো দামী হ'লে ভাল আছিলে। পূৰা অল টোটেল মহাৰাষ্ট্ৰ দেখাব পালোঁ হয়, কিন্তু ভাল নহয় না আৰু ঠাণ্ডাৰ বতৰ কুঁহা পৰে, তাৰ কাৰণে ভাল কৰি নাহিব পাৰে আৰু আপোনাক যিমান পাৰোঁ মই দেখাম আজি মহাৰাষ্ট্ৰখন কেনেকুৱা। মহাৰাষ্ট্ৰখন ভালেই জেগাটো, এনেকুৱা বিল্ডিং চাৰিওপিনে আৰু ইয়াতে ৰাতিপুৱা অকণমান বেয়া লাগে, কিন্তু আবেলি সময়ত সূৰ্যটো দেখিলে এনেকুৱা মজা লাগে মানে ওচৰতে থকা হেন লাগে আৰু বিল্ডিংটোতো বহুত ওখ আৰু 22 তাল্লা হয়। এইটোৱে মহাৰাষ্ট্ৰ আৰু মোৰ টকা পইচাও নাই যে মই ঠাই লৈ ঘূৰাম। বিল্ডিঙৰ ওপৰৰ পৰা ঘূৰাই কেনে দেখালোঁ আৰু মহাৰাষ্ট্ৰখন বেছি দেখাব নোৱাৰোঁ। আমি হ'লোঁ দুখীয়া ঘৰৰ, টকা পইচা নাই। আমি কাম কৰা এলেকাত গৈ কিনেহে সঁহাৰি দি গৈ কিনেহে আমি দেখাব পাৰোঁ আৰু আমি গাড়ীত ঘূৰিব নোৱাৰোঁ। তাৰ কাৰণে বিল্ডিঙৰ ওপৰৰ পৰাই দেখাই দিলোঁ অকণমান মহাৰাষ্ট্ৰখন। আৰু মহাৰাষ্ট্ৰ আহি পাইছোঁ যে এইটো মোৰ বন্ধুক বহুত ধন্যবাদ, মোক যি লৈ আহিছে আৰু টিকেটৰ পইচা সি দিছে প্লেনৰ। চেফটি বেল্ট পিন্ধি ওপৰত আছোঁ, কামত লাগিম আৰু এতিয়া বেলা পোহৰ দেখা পোৱা নাযায়। এটা কথা পাহৰি গ'লোঁ, মোৰ বন্ধুটো ইয়াতে কি কাম কৰে ৰঙৰ কাম কৰে। ইমান ডেঞ্জাৰাছ কাম কৰে মানে ক'বলৈ কাৰণে আৰু দেখাই আছে এইটো ভাড়াত কাম। এইটো চাওকচোন কিমান ওখ, কিমান হাইট, এই ভাড়াত কাম কৰিব সি আৰু ভালে ইনকাম কৰি আছে, ভালে কাম কৰি আছে। মাহত 25,000 30,000 টকা ইনকাম কৰে
এইটোৱে মহাৰাষ্ট্ৰ আৰু মই ভিডিঅ' বনাব অহা নাছিলোঁ, মই বেলেগ কামত আহিছিলোঁ আৰু যাব লাগিব মোৰ ঘৰ।